So hello guys, good morning and welcome back to my YouTube channel Pubas Live. So আমি বৰ্তমান গৈ আছো হাবুং এখন ঐতিহ্যমণ্ডিত ঠাই তো বহুত হিষ্ট্ৰী আছে ঠাইখনৰ তো যিখিনি জানো আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু দেখাম হাবুং so আপোনালোকে চাই থাকক ভিডিঅ'টো So guys আহি এটো হেই ধেমাজি টাউন পালোহি তো ধেমাজি টাউনতে এটো দিহিঙীয়া হোটেলতে অলপ বহি লওঁ কিবা এটা খাই লওঁ চাহ তা তাৰপিছত আৰু লগৰ এটা আহি আছে ইয়াত ধেমাজিৰে হয় তো সি আহি লওক তাৰপিছত সি আহিলৰ পিছত একেলগে গৈ আছোঁ ব'লা আগফালে জেচিবিয়ে মাটি খানি আছে বাকী এইটো ধেমাজি ৰাস্তা সো এফালে আমি পকাধানৰ মাজে মাজে সৰু সৰু ৰাস্তা দি আমি গৈ আছো হাবুং আৰু বেছি দূৰ নাই ধেমাজি টাউন পাৰ হৈ আহিলো আৰু অলপ দূৰ আছে যাব লাগিব সো আহি আমি পাই গ'লো এইটো আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী হাবুং হাবুং আমি বাইকখন থৈ লওঁ তাৰপিছত দেখাইছোঁ বৰ্তমান আমি আহি পালোহি হাবুং ধেমাজি এতিয়া ভিতৰলৈ সোমাই যাম আপোনালোককো দেখাই আছোঁ হাবুং আহোমৰ দ্বিতীয় ৰাজধানী পৌৰাণিক কামৰূপৰ এটা বৃহৎ অঞ্চল বৰ্তমান হাবুঙৰ মাটি লখিমপুৰ আৰু ধেমাজি জিলাৰ অন্তৰ্গত হাবুং শব্দটো মূলতঃ বড়ো কছাৰী মূলীয় ভাষাৰ হয় বুলি জনা যায় ইয়াৰ অৰ্থ হৈছে মাটিৰে ভৰা ঠাই অৰ্থাৎ নদীৰ পানীয়ে খহাই অনা পলক জমা হৈ সৃষ্টি হোৱা ভূমি হ মানে হৈছে মাটি আৰু বুং মানে হৈছে ভৰি পৰা পঢ়া নৈ পাৰত অৱস্থিত হাবুং এটি ঐতিহ্যমণ্ডিত মন্দিৰ আৰু এইফালে নতুনকৈ মন্দিৰটো নিৰ্মাণ কৰা হৈছে 2019 চনৰ মেডাম মেফিৰ দিনা অসম চৰকাৰে ইয়াৰ আধাৰশিলা স্থাপন কৰে আৰু এতিয়া বৰ্তমান ইয়াত কাম চলি আছে এইটোৱে হৈছে মূল মন্দিৰটো আহোমৰ ভাষাত ক'বলৈ গ'লে চাও চেং ৰেন চেং মানে হৈছে দেৱতা আৰু ৰেন মানে মন্দিৰ অৰ্থাৎ দেৱতাৰ মন্দিৰ ইয়াত আহোম স্বৰ্গদেউসকলক পূজা কৰা হয় এই ঐতিহাসিক হাবুঙৰ ওপৰত ভিত্তি কৰি ধেমাজিবাসীয়ে মণ্টু গগৈৰ নেতৃত্বত এটি বিহু দল উলিয়াইছিলে হাবুং নামেৰে সো গাইজ এইটোৱে হৈছে আহোমসকলৰ দ্বিতীয় ৰাজধানী মানে অস্থায়ী দ্বিতীয় ৰাজধানী হাবুং প্ৰথম ৰাজধানীটো টিপামত পাতিছিলে টিপাম মই মোৰ ভিডিঅ'ত আছে টিপামটো সেইটো তাত অস্থায়ীৰূপে প্ৰথম ৰাজধানী পাতিছিলে তাৰপিছত আজি এইটো আহিলোঁ দ্বিতীয় ৰাজধানী টাই আহোম স্বৰ্গদেউ চুকাফাই ইয়াত অস্থায়ীৰূপে 5 বছৰ দিন আছিলে বাকী মন্দিৰটো মানে সেইকাৰণে ইয়াত মানে বনোৱা নাছিলে এতিয়া বনাই আছে নতুনকৈ আগৰ পুৰণাকৈ বাঁহৰ আছিলে সৰুকৈ আগফালে তাৰপিছত এতিয়া এইটো বনাই আছে এইফালে কাম চলি আছে ওপৰতো এইবিলাক কাম চলি আছে বাকী উঠি গৈছোঁ দেই ইয়াত দুখ চাই নধৰিব আৰু সো এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি কিনে অল কৰি দিব সো এয়াই আছিল আজি ভিডিঅ'টো বাই বাই